Mathematics is a trick 19ৰ ঘৰৰ পূৰণতা আমি কেনেকৈ লিখিব পাৰোঁ আমি 19ৰ ঘৰ আগতে লিখি লৈছোঁ সুন্দৰ কৰি এতিয়া আমি সোঁফালে অংকবোৰ লিখি ল'ম সোঁফালৰ ডিজিটবোৰ প্ৰথমতে 9 লিখিম তাৰপিছত লিখিম 8 7 6 5 4 3 2 1 লাষ্টত 0 9ৰ পৰা তলফালে একেবাৰে লিখি গৈছোঁ 9 8 7 6 5 4 3 2 1 0 এতিয়া বাওঁফালে আমি কি লিখিম বাওঁফালে 1ৰ পৰা আৰম্ভ কৰি ক্ৰমে অড নাম্বাৰবোৰ লিখি যাম অযুগ্ম সংখ্যা বা বিজোড় সংখ্যাবোৰ আমি লিখি যাম 1ৰ পৰা পিছত 3 5 7 মানে 2 বাদ দি লিখি যাম 9 11 13 15 17 19 একেবাৰে 2 মিনিটতে 19ৰ ঘৰ আমাৰ কমপ্লিট হৈ গ'ল ভিডিঅ'টো কেনে লাগিল জনাব